Hello বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল গৌৰৱ ব্লগ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আজি হৈছে চানডে, দেওবাৰ। আজি বনাম মই লোকেল মুৰ্গী মাংস। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মাংস ৰেডি হৈ আছে। মায়ে ধুই বাছি দিব, যোগাৰ কৰি দিব মোক। মই আজি মাংসটো বনাম, চাওক আপোনালোকে। এয়া মায়ে নহৰু গুচাই আছে মাংসৰ কাৰণে। ইয়াত আনক আকৌ মা, ইয়াত থাকিলেহে আকৌ সোনকালে হ'ব। ইয়াত আনক নহৰু সোনকালে কাটক, সোনকালে আনক, ভালকে কৰক দেই, ভাল হ'ব লাগিব কিন্তু। গ্ৰেভিটো বনাই আছোঁ। একদম মছলা দি পেলাই, একদম পটাত পিছা মছলা দি বনাইছোঁ মাংস। চাই লওকচোন। গোটেইখিনি মছলা দি পেলাই ধুনীয়াকৈ লৰাই দিওঁ। এয়া চাওক, আপোনালোকে মাংসখিনি বহাব লৈছোঁ। মাংস বহাই দিলোঁ, বহাই পেলাই এয়া অলপ লৰাই দিলোঁ। এয়া লোকেল মুৰ্গী। এয়া তেল বনাইছোঁ আজি, অলিভ অইল দি মাংস বনাইছোঁ আজি। পোহৰটো কমি গ'ল, লাইনটো গ'ল, সেইকাৰণে পোহৰটো কমি গ'ল। ভাজি থাকে আপোনাৰ ঘৰৰ পিছতে মাংস খোৱা মাক টেষ্ট কৰিবৰ কাৰণে দিছোঁ। খাই পেলাই কওক কেনেকুৱা লাগিছে। মাংস অলমষ্ট হৈ গৈছে, খাই হওঁ আৰু উতলিছে আৰু মাংস বন্ধ কৰিম আৰু।
ৰেডি টু ইট হ'বৰ কাৰণে হৈ গৈছে বন্ধুসকল। এয়া মাংস ৰেডি হৈ গ'ল, লগত আমি খাম আৰু। এয়া আজি দেওবাৰ বুলি ভাত, ভাজি, দালি, পকৰা, নেমু টেঙা আৰু এয়া মই বনোৱা মাংস। বৰষুণ দিছে আৰু ৰ'দে বৰষুণে একেলগে দিলে বোলে খৰাশিয়ালৰ বিয়া হয়। তাত আজি এক খৰাশিয়ালৰ বিয়া হৈছে, ক'ত হৈছে নাজানো আৰু যে মানুহে কয় আৰু খোৱা শুনিবৰ কাৰণে ময়ো কৈছোঁ দেই। এয়া খৰাশিয়ালৰ বিয়া হৈ আছে। পুৰা বৰষুণ দিছে, ৰ'দো দিছে, বৰষুণো দিছে। এয়া বন্ধুসকল ভাত পানী খালোঁ।